বহুত দিন চাদৰ ওপৰলৈ যোৱাই নাই গৰমটোও যথেষ্ট পৰিছে এওঁ কৈ আছে ওপৰত বোলে দুটা ড্ৰেগন ফ্ৰুট লাগিছে আগৰবাৰ যে 9টামান লাগিছিলে এইবাৰ কিন্তু কমিলে তাকে পকি আছে এওঁ সিঙু কৈ আছে মই বোলো ৰবাচোন ভিউৱাৰ্ছক অকমান দেখুৱাই লওঁ আৰু গছজোপাত কাইট আছে মই ভিডিঅ' কৰিবলৈ যাওঁতে অকমান কাইটে খুচিছেও ড্ৰেগন ফ্ৰুট দুটা এটা ৰঙা আৰু এটা বগা তাকে এইবাৰ ইমান ডাঙৰো হোৱা নাই সাইজ কিটাও সৰু হলেও যে বাৰীৰ বস্তু কিবা এটা লাগিলেই দেখোন খুব ভাল লাগে ড্ৰেগন ফ্ৰুট খাই কোনে কোনে ভাল পায় জনাব মই কিন্তু খুব ভাল পাওঁ স্বাগতম জনাইছো সিজিস কিচেনৰ আন এটি ভিডিঅ'লে মাছৰ হাতৰ নামঘৰলৈ যাওঁ মানে মোৰ দুখন শৰাই আছিলে এখন এও জন্মদিনত আৰু এখন হিয়াৰ জন্মদিনতো হেয়া তাই ওচৰলৈকে গুচি গলো আৰু এও জন্মদিনতো দিব নোৱাৰিলো শৰাইখন কিবা এটা কাৰণে আৰু দুইটায়ে ভাদ মাহত জন্ম গতিকে শৰাইখন দি আহো তাৰ পাছত লগ পাই আছো আৰু নামঘৰত আজি ভিডিঅ' নকৰো আগতেও আপোনালোকক মাছৰ হাতৰ নামঘৰ দেখুৱাইছো খুব ভাল লাগে মনটো খুব পবিত্ৰ লাগে মাছৰ হাতৰ নামঘৰত গৈ পেলে যিসকল নাই যায় এবাৰ আহি যাব মাছৰ হাত নামঘৰৰ পৰা আহিলগৈ আৰু নিয়ক থৈ গৈছিলো নহয় অকমান সময়ৰ কাৰণে আৰু উপায়ো নাই ন আহা বাবা আহা ই অকলে আছিলে আমাৰ ল'ৰাটো চাও ক'ত গ'ল ইটি অকলে আছিলে বেয়া পাইছিলে নকয় মই আহি গ'লো আৰু এতিয়া দিগদাৰ নকৰিবা দেই মই আহিলো ন বাবা অকলেহে আছিলে ন বেছি সময় নহয় ন কেতিয়াবা থ'ব লাগে যে তোমাক ঠিক আছে অলপ দেৰি পাছত লগ পাই আছো আৰু ড্ৰেগন ফ্ৰুট দুটা মানে ৰাতিপুৱা যে ছিঙিছিলো এই দুটা আৰু থৈ দিছো পিছালে এই সাইজটো ইমান ডাঙৰ নহয় সৰু যোৱাবাৰ যে 9টা নে 10টা লাগিছিলে এইবাৰ মাত্ৰ দুটা লাগিলে এই দুটা অকমানি সাইজটো হলেও বাৰীৰ বস্তু কিবা এটা ভাল লাগে প্ৰিচা স্কুলৰ পৰা অহা পাছত তাকে দিম আৰু খাৰ খাই কোনে কোনে ভাল পায় আমাৰ ঘৰত কিন্তু খাৰ সকলোৱে ভাল পায় আৰু অসমীয়াৰ পৰিচয়ে আছে নহয় খাৰ খোৱা অসমীয়া বুলি আমি যেহেতু অসমীয়া গতিকে আমি সকলোৱে জানো খাৰ বনাবলৈ কিন্তু খাৰ বনোৱাৰ পদ্ধতিটো সকলোৰে বেলেগ গতিকে আজি মই ভাবিছো মইনো কেনেদৰে খাৰ বনাও তাকে আপোনালোকৰ লগত শ্বেয়াৰ কৰো বলক তেন্তে এতিয়া ৰেচিপিটোলৈ যাওঁ আৰু শেষত জনাবলৈ নাপাহৰিব আজি ভিডিঅ'টো চাই কেনে পালে এয়া মোৰ অলপ প্ৰসাদ আছিলে সেইখিনি আকৌ ভালদৰে ধুই মেলি ললো ইয়াতে অলপমান আদা আছে এতিয়া এটা কুকাৰত প্ৰসাদখিনি দি দিছো লগতে এয়া দি দিছো ডাঙৰ টুকুৰাকৈ কটা অমিতা তিয়হ গাজৰ আৰু কাঠআলু যিসকলে খাৰত কাঠআলু দি খোৱা নাই এবাৰ কাঠআলু দি চাবচোন টেষ্টটোৱে বেলেগ হয় খাৰখনৰ এতিয়া অলপমান পানী দিলো পানীৰ পৰিমাণটো কিন্তু খুব বেছি দিব নালাগে অলপমান দিব লাগে আৰু প্ৰয়োজন মতে অকমান নিমখ দিলো নিমখ দৰকাৰ হলে আকৌ পিছত দি লম এতিয়া কুকাৰৰ ঢাকনখন বন্ধ কৰি এটা হুইছেল লগাই ললো এতিয়া কেৰাহীখনত অলপমান মিঠাতেল গৰম কৰি ললো তাতে এচামুচ পাঁচফোৰণ দিছো দুটা শুকান জলকীয়া দিছো আৰু দুখিলা দি দিছো তেজপাত অলপমান এইখিনি এতিয়া ভাজি লৈছো এতিয়া দি দিছো অলপমান সৰহকৈ থেতালি লোৱা নহৰুখিনিও অলপ সময় ভাজি ললো এতিয়া ইয়াতে দি দিছো সিজাই লোৱা প্ৰসাদখিনি মই কিন্তু খাৰ বনাওতে হালধি ব্যৱহাৰ নকৰো কিন্তু যিসকলে বিচাৰে অকমান সিজাওতে হালধিও দি ল'ব পাৰিব এয়া হৈছে ভীমকলৰ বাকলিৰ খাৰ বাকলিকিটা শুকাই পুৰি পেলাই মই খাৰ উলিয়াই লৈছিলো এতিয়া খাৰখিনি ইয়াতে ঢালি দিলো আৰু এতিয়া মিডিয়াম ফ্লেমত ভালদৰে খাৰখিনি উতলিবলৈ দিলো এতিয়া ইয়াতে প্ৰয়োজন মতে আৰু অকণমান নিমখ মিলাই দিলো এচামুচ ৰুকি লোৱা আদাও দি দিছো ইয়াতে আৰু এতিয়া মিডিয়াম ফ্লেমত খাৰখিনি অলপমান উতলিবলৈ দিছো শেষত মিহিকৈ কাটি লোৱা ইয়াত ধনিয়া পাত অলপমান সৰহকৈ দি দিলো আৰু এটা কেঁচা জলকীয়া মাজতে দুফাল কৰি দি দিছো
একেবাৰে শেষত দি দিলোঁ অলপমান কেঁচা মিঠাতেল। মোৰ খাৰখন হৈয়ে গ'ল আৰু এতিয়া গৰমে গৰমে ভাতৰ লগত পৰিৱেশন কৰিম। তাৰ বাবে এটা বাউলত খাৰখিনি উলিয়াই লৈছোঁ। এতিয়া খাৰখিনিৰ ওপৰত আকৌ অলপমান কেঁচা মিঠাতেল দিলোঁ, অলপমান কটা ধনিয়া পাত দিলোঁ আৰু একেবাৰে শেষত দি দিলোঁ এটা ৰঙা পকা জলকীয়া।